মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই আহিছোঁ ব্ৰহ্মপুত্ৰ জংঘল ৰিজৰ্টৰ এক প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এখন ৰিজৰ্ট হয়। এই ৰিজৰ্টখনত এক্টিভিটি কৰিবলগীয়া বহু সামগ্ৰী আছে। তাতে মই আজি জিপলাইন কৰিবলৈ আহিছোঁ। জিপলাইনৰ প্ৰথম অভিজ্ঞতা হয়, ভাবিছোঁ কৰি চাওঁ আৰু আপোনালোককো দেখাওঁ কেনেকুৱা লাগে। আপোনালোকেও আহিব পাৰে কেতিয়াবা। সোণাপুৰ টেপেচিয়াৰ কমাৰকুছিতে হয় এই ৰিজৰ্টখন। বন্ধুসকল, আহি মই জিপলাইন কৰা মেইন যোনটো পইণ্ট হয় সেই পইণ্টটো আহি পাই গ'লোহি। আৰু ইয়াতে এতিয়া জিপলাইন যোৱাৰ আগত কি আপোনাৰ ছেফগাৰ্ড হিচাপে কি দিয়ে, কি পিন্ধাই দিয়ে সেইটোকে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু ওপৰৰ পৰা যিটো ভিউ হয়, ইমান ধুনীয়া ভিউ হয়, সেই ভিউটো আপোনালোকক দেখাম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ চাই থাকিব।
আহি পাই গ'লোহি আৰু আপোনালোকৰ জিপলাইন চাই কেনে পালে প্লিজ কমেণ্ট কৰি জনাব আহিব ইয়াত আহি জিপলাইন কৰিব জিপলাইনৰ লগতে বহুত কেইটা এক্টিভিটি আছে সেইবিলাকৰো আপোনালোকে কৰিব পাৰিব যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি